মজিয়াত উত্তৰ ৰখা হৈছে। সন্মানীয় অধ্যক্ষ মহোদয়, আমি যিটো প্ৰশ্ন উত্থাপন কৰিছিলোঁ সেই সন্দৰ্ভত যিখিনি আমি চৰকাৰী পক্ষৰ পৰা উত্তৰ পাইছোঁ মাননীয় ৰাজহ মন্ত্ৰীৰ তৰফৰ পৰা, সেই উত্তৰ যথাযথ হোৱা নাই, স্ববিৰোধী হৈছে। আৰু উত্তৰটো দিওঁতে কিছু কিছু ক্ষেত্ৰত মোৰ যিটো প্ৰশ্ন যে আমাৰ চিপাঝাৰ সমষ্টিৰ গৰুখুটি গাঁও পঞ্চায়তৰ অন্তৰ্গত হৈছে আৰু আন এখন গাঁও পঞ্চায়ত সানুৱা গাঁও পঞ্চায়ত, এই দুটা গাঁও পঞ্চায়তৰ লৈ আমাৰ গৰুখুটি কৃষি প্ৰকল্প সংগঠিত হৈছে। প্ৰথম প্ৰশ্নটো আছিলে কি যে গৰুখুটি গাঁও পঞ্চায়তৰ এই এলেকাৰ কিমান বিঘা মাটি গৰুখুটি প্ৰকল্পক আবণ্টন দিয়া হৈছে, এই সম্পৰ্কত যিখিনি কথা কোৱা হৈছে সেইখিনি উপযুক্ত হোৱা নাই। কাৰণ আমি যিটো আৰম্ভণিৰ পৰা সেই মাটিখিনিৰ আবণ্টন বা অন্যান্য ক্ষেত্ৰত মই জড়িত হৈ আছোঁ, কিন্তু এই প্ৰশ্নটোৰ উত্তৰৰ ক্ষেত্ৰত আন এটা দিশ জড়িত হৈ আছে। সেইটো হৈছে কি যে স্বয়ং গৰুখুটি পঞ্চায়তৰ নামত মাটি নাই, অথচ সেই যিখিনি মাটি আবণ্টন দিয়া হৈছে সেইখিনি কাৰোবাৰ বেলেগৰ নামত আছে। আৰু এটা কথা কৈছে কি যে আশে পাশে থকা মাটি পঞ্চায়তৰ নামত দেখা যায় বুলি কৈছে, কিন্তু আজি গৰুখুটি প্ৰকল্পৰ পূব পিনে বা উত্তৰ দিশে যিটো প্ৰশ্ন মই কৰিছিলোঁ তাত কমেও 1000 বিঘাৰ অধিক মাটি চৰকাৰী মাটি বেদখল হৈছে। আৰু এই বেদখল কৰা এই মাটিখিনিত আমি আমাৰ পঞ্চায়তৰ দ্বাৰা তাতেই অন্ততঃ কিবা ভাল কাম কৰিব পাৰে নেকি, এখন বজাৰ কৰিব পাৰে নেকি, যি বজাৰ গৰুখুটি প্ৰকল্পৰ বাবে অত্যন্ত প্ৰয়োজন। সেই ক্ষেত্ৰত এটা আলোচনা কৰোঁতে আমি মন কৰিলোঁ যে সেই মাটিখিনিতো বিভিন্ন ধৰণে বেদখল কৰি আছে, কিন্তু ইয়াত উত্তৰটোত বেদখলৰ কথাটো তাত মানে নস্যাৎ কৰা হৈছে। গতিকে এই যিটো উত্তৰ মই মাননীয় ৰাজহ মন্ত্ৰী ডাঙৰীয়াৰ সৈতে মই বহিম, কাৰণ বিষয়টো অত্যন্ত স্পৰ্শকাতৰ। গতিকে মই এই ক্ষেত্ৰত এটা কথাই মই ক'ব খুজিছোঁ যে তেখেতকো মই সেই কথাটো ক'ব খুজিছোঁ যে গৰুখুটি পঞ্চায়তৰ দৰে এখন গুৰুত্বপূৰ্ণ পঞ্চায়তৰ নামত মাটি নাই, অথচ পঞ্চায়তটো চলি আছে। আৰু তাত যিখিনি আশে পাশে থকা মাটি বেদখল হৈ আছে, বেদখল মুক্ত কৰি কমেও যদি তাত 500 বিঘা মাটি যদি আজি পঞ্চায়তক দিয়া হ'লহেঁতেন, তেতিয়াহ'লে গৰুখুটি প্ৰকল্পৰ সৈতে পঞ্চায়তখনেও নিজাববীয়াকৈ স্বনিৰ্ভৰশীল কিছুমান কাম কৰিব পাৰিলেহেঁতেন। কাৰণ গৰুখুটি প্ৰকল্প যিহেতু তেখেতসকলৰ পঞ্চায়তৰে অধীনত বুলি ক'লে ভুল নহয়। গতিকে সেইটো ক্ষেত্ৰত মই তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ। তাৰপিছত মই আনটো প্ৰশ্ন মই অলপ পিছত আগবঢ়াম। মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, এই যিটো বিষয়টো আনিছে, এতিয়া প্ৰশ্ন যেনেকুৱাটো উত্তৰ তেনেকুৱাই দিব লাগিব নহয়। প্ৰশ্নটোত আছিলে যে চিপাঝাৰ সমষ্টিৰ গৰুখুটি গাঁও পঞ্চায়তত কিমান বিঘা মাটি বেদখল মুক্ত কৰি গৰুখুটি কৃষি প্ৰকল্পত আবণ্টন দিয়া হৈছে। উত্তৰটোত হৈছে যে চিপাঝাৰ সমষ্টিত গৰুখুটি গাঁও পঞ্চায়তৰ কোনো মাটি বেদখল মুক্ত কৰি গৰুখুটি কৃষি প্ৰকল্পত মানে আবণ্টন দিয়া হোৱা নাই। এতিয়া গৰুখুটি প্ৰকল্পটো তেতিয়াহ'লে ক'ৰ পৰা হ'ল? সেই কথাটো শুনক যে গৰুখুটি প্ৰকল্পটো হ'ল আমাৰ যি দুটা আমাৰ চানুৱা আৰু বাজানা পথাৰ গাঁও পঞ্চায়তৰ অধীনত থকা 12,346 বিঘা 3 কঠা 18 লোচা মাটি এই গৰুখুটি প্ৰকল্পত দিয়া হ'ল। তেখেতে প্ৰশ্নটো সুধিছে গৰুখুটিৰ পৰা দিয়া হৈছে নেকি? গৰুখুটিৰ পৰা নাই দিয়া। গতিকে ইয়াৰ গৰুখুটি প্ৰকল্প আমি সকলোৱে জানো, কিন্তু গৰুখুটি প্ৰকল্পৰ মাটি চানুৱা আৰু বাজানা পথাৰ পঞ্চায়তৰ অন্তৰ্গত সেই ঠাইৰ পৰা সেইখিনি দিয়া হৈছে। আৰু সানুৱা, ইয়াত চানুৱা লিখিছে সানুৱা। আৰু ইয়াত আপোনালোকৰ আমি যদি ক'বলৈ যাওঁ, তেখেতে আৰু এটা কথা ক'লে মোক, মই বহলকৈ ক'বলৈ বিচৰা নাই।
যে তেখেতে যিটো কথা ক'লে যে পঞ্চায়তৰ কথা, এতিয়া গৰুখুটি পঞ্চায়তখনৰ অফিচটোৰ নামত হয়তো তেখেতসকলে মাটি বিচৰা নাছিল, গভৰ্ণমেণ্টে এলটমেণ্ট দিয়া নাছিল, সেইকাৰণে মাটি নাই। কিন্তু এটা সময়ত এই পঞ্চায়তৰ লগত থকা ফিল্ডখনক পঞ্চায়তৰ নামত এলটমেণ্ট কৰা আছে, এলটমেণ্ট কৰাহে আছে। তাৰপিছত তেওঁলোকে আৰু ফাৰ্ডাৰ কাগজ পত্ৰ হয়তো নাই কৰা। এই কথাখিনি হয়তো সেইখিনি নিজা পঞ্চায়তৰ নিজে গোটেই কথাখিনিত লগা নাই কাৰণে সেইখিনি হোৱা নাই। আৰু তাত আৰু এটা কথা কৈছে, বেদখল মুক্ত হৈছেনে নাই। এতিয়া বেদখল কৰা মানুহ তাত আছেনে নাই, আমি ইতিমধ্যে তাত চালোঁ। কাৰোবাৰ আবণ্টিত মাটি, কাৰোবাৰ ম্যাদী মাটি, 7 ঘৰ মানুহক আমি ইতিমধ্যে নটিচ দিছোঁ তাৰ পৰা উলিয়াই, আৰু প্ৰক্ৰিয়াটো চলি আছে। আৰু ইয়াৰ উপৰিও মানে এই যিটো আমাৰ গৰুখুটি বহুমুখী কৃষি প্ৰকল্প, ইয়াৰ দক্ষিণ পশ্চিম আৰু উত্তৰ দাঁতিত 20,000 বিঘা মাটি চৰকাৰী গৰাবাত বা উক্ত অঞ্চলত প্ৰায় 5,000 পৰিয়ালৰ ঘৰ দুৱাৰ লগতে খেতি বাতি কৰি বেদখল কৰি থকা দেখা গৈছে। গতিকে এই দুটা সমবায় ক্ৰমে মলুৱাচৰ সমবায় আৰু শ্ৰী শ্ৰী মা লক্ষী সমবায়ে উক্ত অঞ্চলত খেতি বাতি কৰি থকা আমি পাইছোঁ। আৰু এই সমবায় দুটাৰ নামত সেই অঞ্চলৰে 250 বিঘা মাটি আবণ্টনৰ বাবে প্ৰস্তুতিও লৈ থকা হৈছে। গতিকে অধ্যক্ষ মহোদয়, প্ৰশ্ন য'ত সুধিছে উত্তৰটো তাত সেইমতে, আৰু যিখিনি বাকী কথা কৈছে আশে পাশে আছে, সেইখিনি কথাও মই ইয়াত সদনৰ কনফিউজন নাথাকিবৰ কাৰণে মই পৰিষ্কাৰ কৰি দিছোঁ। সন্মানীয় অধ্যক্ষ মহোদয়, আচলতে প্ৰশ্নটো মই সুধিছিলোঁ সেইটো উত্তৰটো যি ধৰণে দিছে, মই জানো যে অকণমান বেলেগ ধৰণে দিছে, উত্তৰটো সোধোতে অকণমান হয়তো পোনপটীয়া হ'ল। কিন্তু মই আপোনাক জনাব খুজিছোঁ যে গৰুখুটি পঞ্চায়তৰ নামত যিখিনি মাটি আছে, অৰ্থাৎ য'ত গৰুখুটি প্ৰকল্পৰ কথা মানে পঞ্চায়তৰ কথা কৈছোঁ, সেই পঞ্চায়তত যিখিনি মাটি আছে সেইখিনি মাটি এজন ব্যক্তিৰ নামত আবণ্টন হৈ আছে। এইটো এটা গুৰুত্বপূৰ্ণ কথা। কিন্তু তাৰ আশে পাশে থকা বহু মানে কেইবিঘা প্ৰায় মই ক'লোঁ যে 1000 বিঘা মাটি আছে, সেইখিনি কুপৰি কাষ বুলি কয়। এই মাটিখিনিত আজি বেদখল হৈ আছে চৰকাৰী মাটি এইবোৰ। গতিকে প্ৰশ্নটো যে যথাযথ হোৱা নাই সেইটো দিশেহে মই ক'ব খুজিছিলোঁ। আৰু এইটো কথাও খাটাং যে গৰুখুটি পঞ্চায়তৰ এলেকাৰ মানে যিখিনি মাটি প্ৰথম আৰম্ভ কৰা হৈছে গৰুখুটি প্ৰকল্প, তাৰপিছত উচ্ছেদ কৰা হৈছে তাৰ পূব অংশ। গতিকে এইবোৰ কথা যিহেতু মই জানো, উত্তৰটো কিন্তু যথাযথ হোৱা নাই, সেই দিশটোৱে মই মাননীয় ৰাজহুৱা মন্ত্ৰী ডাঙৰীয়াক মই কৈছোঁ। আৰু মই নিজে তেখেতৰ সৈতে বহি যে ঘটনাটো গোটেই সবিশেষ মই ক'ব লাগিব। কিন্তু মই আকৌ কৈছোঁ যে বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত মই ভাবোঁ যে এই গোটেই মাটিখিনি যদি ৰূপৰী কাষ বুলি কয়, সেইখিনি মই অলপতে এটা প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে আমাৰ ঠিক ৰূপৰী কাষৰ মথাউৰি যিটো মথাউৰিৰ আশে পাশে বহু মানুহে বেদখল কৰি আছে, হিন্দুৱে হওক মুছলমানে হওক। যদি মানে মথাউৰি মাটিতে যদি দোকান বজাৰ পাতে, তেতিয়াহ'লে আমাৰ কি অৱস্থা হ'ব, সেই প্ৰশ্নটো মই এই পবিত্ৰ সদনত মই উত্থাপন কৰিছিলোঁ। দ্বিতীয়টো কথা হৈছে কি যে মই এটা দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ, নাৰিকলি ঐতিহ্যমণ্ডিত এটা মন্দিৰৰ আশে পাশে চৰকাৰী ভূমি কিছু আবণ্টন হৈ গৈছে, সেইটো কথা মই গম পাইছোঁ কালি। কিন্তু এই কথাটোৱে মই ক'ব খুজিছোঁ যে তাত আমি এটা গুৰুত্বপূৰ্ণ দিশ যে আমাৰ কেইবাটাও পৰিয়ালে সেই মাটিত যি ধৰণে বেদখল হোৱাৰ বাবে তেওঁলোকে সেই মাটি নিজৰ মাটি হেৰাব লগা হৈছে, সেয়া হৈছে কি যে এজন নৱ শৰ্মা নামৰ এজন ব্যক্তিয়ে তেওঁৰ পিতৃৰ মাটিখিনি উদ্ধাৰ কৰিবৰ কাৰণে যি ধৰণে এটা প্ৰচেষ্টা গ্ৰহণ কৰিছিল, সেই সন্দৰ্ভত মাননীয় মুখ্যমন্ত্ৰীৰ যিটো তদাৰকী আমাৰ বিভাগে এটা কেছো ৰুজু কৰিছিল। আৰু সেই কেছটোৰ কিন্তু ফলাফলটো এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই কাৰণে মই এই প্ৰশ্নটো উত্থাপন কৰিছোঁ। মই ভাবিছোঁ যে আমাৰ মন্ত্ৰী ডাঙৰীয়াই সেই যিটো নেকি মাটিখিনি যিটো গণ্ডগোল, মই তেখেতক ব্যক্তিগতভাৱে ক'ম যে সাংঘাতিকভাৱে খিলঞ্জীয়া মানুহৰ মাটি আমাৰ বহু খিলঞ্জীয়া মানুহে দখল কৰিছে।
গতিকে সেই ক্ষেত্ৰত মই তেখেতৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ আৰু কেছ নম্বৰ আৰু গোটেইখিনি তথ্য মই তেখেতৰ হাতত অৰ্পণ কৰিম। ঠিক আছে, আপুনি যিহেতু আলোচনা কৰিম বুলি কৈছে, হয়, এতিয়া ৰিপ্লাইৰ প্ৰয়োজন নাই আৰু। নাই মোৰতো বিচৰা নাই এতিয়া, মই তেখেতক কৈছোঁ নিজেই, কাৰণ প্ৰশ্ন নম্বৰ 207। হয় ন, অধ্যক্ষ মহোদয় মই অকণমান এটা ক্লিয়াৰিফিকেশ্যন দিয়া উচিত হ'ব। তেখেতে কৈছে প্ৰশ্নটোৰ উত্তৰ যথাযথ হোৱা নাই। প্ৰশ্নটোৰ উত্তৰ সম্পূৰ্ণ যথাযথ হৈছে। যিটো কথা তেখেতৰ লগত বহি আলোচনা কৰিলে হয়তো তেখেতে ক'ব এইটো মই ক'ম, এইটো আচল কথা ওলাব, কিন্তু প্ৰশ্ন চাইহে ইয়াত উত্তৰ হ'ব। ভিতৰত মনত ভাবি থকা কথাটোৰ উত্তৰটো আমি লিখি দিব নোৱাৰিম। তেখেতে মনত কি ভাবি আছে মই গম পাইছোঁ, কিন্তু সেই উত্তৰটো ইয়াত দি দিয়াটো অসুবিধা। গতিকে মই এটা কথা কৈছোঁ, তেখেতে যিখিনি কথা কৈছে সেইখিনি সমস্যা আছে। আৰু যদি আবণ্টন আজি কেইবছৰমানৰ ভিতৰত দিছে তেতিয়াহ'লে তেখেতে বিধায়কৰ দিনতে দিছে, আগতে যদি দিছে তেতিয়াহ'লে আৰু কোনোবা বিধায়কৰ দিনতে দিছে তাতে। গতিকে মই এইটো কথা ক'ব পাৰোঁ, মাটি ক'ৰবাত যদি আজি বিধায়ক এজনে কয় মোৰ তাত আমুকে এলটমেণ্ট পালে, আৰে তেখেতেতো মেইন সেইটো সমষ্টিৰ মানে লেণ্ড এডমিনিষ্ট্ৰেশ্যন কমিটিৰ মেইন মানুহ। গতিকে সেইখিনি ইয়াত দোষ দি লাভ নাই। গতিকে ক'ৰবাত আবণ্টন হৈছে যদি বিধায়কেই তাৰ হৰ্তাকৰ্তা। গতিকে মই এইখিনি কথা সমস্যা আছে, সমাধান কৰিব লাগে, তাৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আমাৰ বিষয়াসকল, আমি জিলা আয়ুক্ত, তেখেত বহি আমি যিমানখিনি পাৰোঁ এইখিনি সমাধান কৰি দিম। থেংক ইউ। এটা কথা মই ক'ব খুজিছোঁ মাননীয় অধ্যক্ষ মহোদয়। নহয়, মই এইকাৰণে কথাটো কৈছোঁ যে যিহেতু মই সেই অঞ্চলৰ ল'ৰা আৰু তাৰ পৰাই মই গোটেইখিনি কথা মই আজি ক'ব খোজা নাই ইয়াত বহু কথা। গতিকে তেখেতসকলে যিটো নেকি উত্তৰটো দিছে সেই উত্তৰটো কিন্তু মিছা। ঠিক আছে, মই সেইখিনি কথা ক'ব খুজিছোঁ। অধ্যক্ষ মহোদয়, এই উত্তৰটো কৰিছোঁ আৰু এইটোত মই আপুনি আজি সদনত এটা এটাকে আপুনি ইয়াত এতিয়া আলোচনা কৰক, মই এটা এটাকে উত্তৰ দিম কিমান সঁচা। প্ৰশ্ন চাইহে উত্তৰ হ'ব, মনত ভাবি থকা কথাৰ উত্তৰটো ইয়াত লিখি দিব নোৱাৰোঁ নহয়। যিটো প্ৰশ্ন সেইটো একদম পোনপটীয়া উত্তৰ দিয়া হৈছে। ঠিক আছে। গুৰুকুটি পঞ্চায়তৰ আশে পাশে থকা প্ৰায় 1000ৰো অধিক মাটি বেদখল হৈ আছে। ঠিক এইটো আপুনি চাওক। লিখি দিছোঁ যে 500 বিঘা মাটি তাত বেদখলৰ কথা আছে, নটিচ দিয়া হৈছে। তাৰ ভিতৰত কাৰোবাৰ ম্যাদীও পাইছোঁ, কাৰোবাৰ আবণ্টিতও পাইছোঁ। গতিকে নিৰ্দিষ্ট কথা নাই, আশে পাশে থকা আমাৰ সন্মানীয় বিধায়কে পাৰ্টিকুলাৰ কৈ দিব লাগে এইখিনি মাটি বেদখল আছে নেকি। এতিয়া আশে পাশে বিচাৰি ফুৰিব লগা হৈছে আমি। আশে পাশে দূৰ কিমান হ'ব, কিমান দূৰলৈ আশে পাশে বুলি ল'ম। গতিকে কথা বতৰা পাতি আমি ঠিক কৰি ল'ম। ঠিক আছে, পৰৱৰ্তী এইখিনিয়ে বেদখল হৈ আছে, আকৌ মই কি ক'ম আৰু। ঠিক আছে, আপুনিতো আলোচনা কৰিবই, মন্ত্ৰীয়ে কৈছে আলোচনা কৰিম বুলি কৈছে। আমাৰ সময়টো কিয় খাই দিয়ে? আমি নুৰুলৰ প্ৰশ্ন আছে, নুৰুল কাৰো শাসকীয় মন্ত্ৰী আলোচনা কৰিব। মাননীয় স্পিকাৰ মহোদয়, গোটেই মানুহ মোৰ তাত সোমাই দি আছে। চিপাঝাৰৰ পৰা উচ্ছেদ হোৱা মানে কি মোৰ তাত বিপদ আহা। গতিকে মই কথাটো ক'ব সুযোগটো দিয়ক ছাৰ। হৈছে ছাৰ 1 মিনিট দিয়ক। নুৰুল ইছলাম, বহুত ডাঙৰ সমস্যা ছাৰ, মোৰ তাত ডাষ্টবিনৰ নিচিনা হৈ গৈছে ছাৰ। ভালে হৈছে, ভোট বাঢ়িছে ছাৰ, গোটেই ভোট বাঢ়িছে ছাৰ। গোটেই মানুহ ছাৰ বৰপেটা, ধুবুৰী, গোৱালপাৰা, নগাঁৱত আনি কিনে চব দলগাঁৱত দি দিয়ে ছাৰ। ডাঙৰ কথা এইটো ছাৰ, চবেই আপোনাৰ ভোট দিব। গোটেই ৰাইজে ছাৰ মোক বেয়া পাই আছে, মোৰ সমষ্টিৰ ৰাইজে বেয়া পাই আছে। কেনেকৈ দিব আপোনাৰ? ভালে সদনত আলোচনা কৰাত মোক দিয়ক ছাৰ। ছাৰ 1 মিনিট দি দিয়ক ছাৰ, মই তেখেতক কথা ক্লিয়াৰ কৰি দিওঁ। নাই, এইটো বিষয় লৈ আপোনালোকৰ আজি হেৰি আছে নহয়, প্ৰাইভেট মেম্বাৰ আছে জানো? আজি প্ৰাইভেট মেম্বাৰ বিজনেছ নাই, ৰিজলিউশ্যন আছে জানো?